মাজুলীত বিয়া খাই মোৰ হেঁপাহ নপলাল। এইবাৰ আহিলোঁ মই গৌৰীসাগৰত বিয়া খাবলৈ, মানে বাহঁতৰ ইয়াত। এইকেইদিন যে আছোঁ, বিয়া এখনো ওলালে মাজতে, তাৰ পাছতে বোলো বিয়াখন খাই আহোঁ। এইফালে আমাৰ পোৱালি দেখিছে নহয়, আমি তিনিওটা গৈছোঁ স্কুটিতে, মাথাত ফুল চুল গুজি লৈছোঁ দেই। আমাৰ পোৱালি বিৰাটে এক্সাইটেড, কাৰণ সি বিয়া খাবলৈ যাব। এইফালে বা, মই আৰু আমাৰ ধুন আমি তিনিটা ওলালোঁ বিয়ালৈ বুলি। আইজনী মানে আমাৰ ছোৱালীজনী নাই যোৱা, আমি তিনিওটাই গ'লোঁ। আৰু এইফালে দেখিছে নহয়, বিয়াঘৰ আহি পালোহি। মানে একেবাৰে পেণ্ডেল দিবলৈ ঠাইটো কম যে, সেইকাৰণে এনেকৈ এডোখৰতে দিয়া হৈছে। আৰু এইফালে গৈ পোৱাৰ লগে লগে আমাক দিলে কফি, বাট মই কফি নাই খোৱা, আমাৰ বাহঁতে খালে। আৰু এই যে মোৰ লাজ নাইকিয়া নেকলেছডাল দেখিছে নহয়, বাৰে বাৰে লুটি খাই যায়। তাৰপাছত অকণমান দেৰি বহাৰ পাছতে আমাক খাবলৈ বুলি মাতিলে। আৰু খানাত বাৰু চবেই আছিলে, মাছ মাংস পনীৰ চব আছিলে। আৰু খাই বৈ আমি আজৰি হ'লোঁ। হোৱাৰ পাছতে তামোল এখনো খালোঁ, আৰু অকণমান নীৰৱ ঠাণ্ডা ঠাইত ভিতৰত আমাক বহিব দিলে, তাতে বহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।